এবাৰ এটা উজ্জ্বল ওপৰত ফাইনেলি আমাৰ ঘৰটো এনেদৰে আহি গ'ল পানী এয়া দেখিছে এবাৰ বেটাক ধৰিছে তো ফাকুৱা আছিল ল'ৰা আৰু এইটো মানে এক্সট্ৰিম লেভেল হেল্ল' গাইজ আজি ওলাইছোঁ ফাকুৱা খেলিবলৈ প্ৰথমতে গাড়ীত তেল ভৰাই ল'লোঁ যিহেতু ঘূৰিব লাগিব আৰু আবিৰ ল'বই লাগিব এয়া আমি ফাকুৱা কিনিলোঁ আৰু ফাকুৱা কিনি আহি বেটাৰ লগৰ ঘৰত আহি প্ৰথমতে লগৰ লগালে আৰু এইফালে মোক লগালে মই বনি গ'লোঁ এতিয়া ৰাজপাল ইয়াদৱ খালি দুফালে দুডাল ধূপকাঠি দিবলৈ বাকী আৰু পানী বুলি আপোনালোকে ক'লে মই এনেকৈ জপিয়াম ঠিক আছে চ' এইগিলা হ'ল আমাৰ ফূৰ্তি আৰু ফূৰ্তি কৰি কৰি আমি এয়া ষ্টাৰ্ট কৰি দিলোঁ এয়া আমাৰ টিকু মহাৰাজ তো বেটা আৰু সি প্ৰথমতে আমিতো আবিৰ খেলি আছিলোঁ তাৰপিছতে উলিয়াই দিলে এনেদৰে কালাৰ আৰু মেজেণ্টা কালাৰটো কাৰ ভাল লাগে কাৰো ভাল নালাগে তথাপি চবকে দি আছে এয়া আমি আহিছিলোঁ ডেজি দাসৰ ঘৰত এয়া পূজা আৰু নীলম দুটাকে বনাই দিল আৰু আমি ৰখি আছিলোঁ একমাত্ৰ বহু ধীৰে সুস্থিৰে ডেজি আহক বুলি ডেজি অহা নাছিল কাৰণ তাই অলপ ভয় খাইছিল যিহেতু মেজেণ্টা কালাৰো দিয়া হৈছে আৰু ভয় খালেতো উপায় নাই যিহেতু আমি গৈছোঁ ওলাবতো লাগিবই এয়া ওলাল তাই এটা ৰূপ লৈ ওলাইছিল কিন্তু আমি এটা বনাই দিলোঁ অন্য ৰূপ এয়া চুটকিয়ে বন গয়া অলগ হি কুছ এয়া দেখা পাইছে ডেজি দাস এতিয়া ডেজি দাস হৈ থকা নাই এতিয়া একদম আমাৰ নিচিনা একদম বহুৰূপী হৈ গৈছে এয়া ৰঙা নীলা হালধীয়া চববিলাক একেলগতে আমি বনি গ'লোঁ আৰু সকলো মিলি এতিয়া খেলিলোঁ খেলাৰ পিছত বাই দি আহি গ'লোঁ উজ্জ্বল দাৰ ঘৰত আৰু উজ্জ্বল দাৰ ঘৰত অহাৰ পিছততো অলগ লেভেল মানে এইটো এটা বেলেগ লেভেলৰ হৈ গ'ল দেখিছে নহয় টিকু কেনেকৈ বহাই লৈ কেনে এনেকৈ কৰিছে আৰু এইপিনে তাক কৰি থাকোঁতে চাব দেই কাক কৰিছে আৰু লাষ্টত কাক বনি গ'ল এইবাৰ এটা উজ্জ্বল ওপৰত আৰু কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আপোনালোকে বাৰু ৰং খেলিলেনে যদি খেলিছে কমেণ্ট কৰি জনাব আৰু যদি নাই খেলা তেতিয়াও জনাব আৰু আমি খেলা হোলীটো কেনে লাগিছে আপোনালোকে জনাব মানে খালি হোলীয়ে নহয় ইয়াত পানী চানী সকলোবোৰ দিয়া হৈছে এয়া দেখিছেনে তাইক ভিজোৱা হৈছে আৰু মই ক'ত বাচি যাম গতিকে মোকো ধৰিলে এনেকৈ আৰু ফাইনেলি আমি ইয়াৰ পিছতে খেলি মেলি আহিলোঁ আহি এতিয়া টিকুহঁতে ঘৰ পালোঁহি আৰু টিকুৰ ঘৰত আহি আমি একদম ভদ্ৰ নিচিনাকৈ খেলিলোঁ ফাকুৱাই খেলিছোঁ খালি তাৰ বাহিৰে একো দিয়া নাই কিন্তু ফাইনেলি আহিলোঁ আমাৰ ঘৰত আৰু আমাৰ ঘৰত আহি আমাৰ মাক লগাবলৈ মানে এনেদৰে যোগাৰ কৰা হৈছে কোনে কাক ক'ত কেনেকৈ লগাব এয়া দেখিছে মাও পূৰা ঢাকি আহিছিল কিন্তু আহি কি হ'ব উপায় নাই মানে মোক ভিডিঅ' কৰিবলৈ ইহঁতে শান্তি নিদিয়ে বুজিছেনে তেতিয়া বোলে ৰং লগোৱা কম হ'ল এইবাৰ একদম গোটেই তিনিটাই মিলি মোক মানে কেনেকৈ দিছে আপোনালোকে দেখিছেনে দেখিয়ে চাগে ভয় লাগিছে উপায় নাই খেলিছোঁ যেতিয়া ল'বতো লাগিবই ফিৰ কেতিয়াবা মানে অলপ বেছিয়ে বেয়া লাগে মুখে চুখে ভৰাই দিয়েতো দাঁতে চাতে লগাই দিয়ে তো গন্ধ ইমান বেয়া মেজেণ্টা কালাৰটো সঁচাকৈ বহুত বেছি বেয়া তো মোৰ বেটাই বোলে এনেকৈ এগেইনষ্টত মানে কেনেকৈ কি কৰিম এইবিলাক প্লেনিং কৰি থৈছিল চ' প্লেনিং কৰা সিহঁতৰ ছাকচেছ আৰু আমাৰ ঘৰত যিমান প্ৰাণী আছিল ওচৰে পাজৰে যিমান আছিল সকলোকে দিছে মানে কোনো বাচি যোৱা নাই ফাইনেলি আমাৰ ঘৰটো এনেদৰে আহি গ'ল পানীৰ খেলা মানে আপোনালোকে আবিৰ কয় আমি আমাৰ উজনিৰ ফালে ফাকুৱা কওঁ আৰু এয়া দেখিছে এইবাৰ বেটাক ধৰিছে তো ফাকুৱা মেজেণ্ডাৰ ৰং যিটো নেকি সহজে নুঠে সেইবিলাক খেলা হোৱাৰ পিছত এইবাৰ আহিছে পানীত আৰু পানী খেলি হোৱাৰ পিছত আকৌ এটা এক্সট্ৰা লেভেল এক্সট্ৰিম লেভেল যিটো কয় মানে সেইটো খেল আমাৰ ঘৰত হ'ল এয়া আমাৰ মা ৰান্ধি মেলি গৈ আছিল কিন্তু গৈ থাকিলে কি হ'ব এয়া আমাৰ ওচৰৰ যিসকল মানে আছিল ল'ৰা সিহঁতি আহিছে আহি মাক সানি মোক সানিল তাৰপৰা উজ্জ্বল দা সানিল আৰু এইটো মানে এক্সট্ৰিম লেভেল এতিয়া মানে কণী ভঙা হৈছে কণী ভাঙি এয়া খেলি মেলি আহিলোঁ আহি ফাইনেলি এইটো লাষ্ট গেম এয়া অভিজিত আৰু দেৱজিতক লগ পালোঁ আৰু সিহঁতকো বনাই দিল ইয়াতো আৰু পানী আনি থাকিবলৈ অসুবিধা হয় সেইটো কাৰণে পাইপ অনা হৈছে আৰু পাইপেই দিয়ে সকলোকে খেলা হৈছে তো এয়া লাষ্ট খেলিল আমাৰ ক্লাবৰ ল'ৰাখিনিৰ লগত উজ্জ্বল দাই তাৰপিছত আপোনালোকে এতিয়া ক'ব কাৰ ৰং কেনেকৈ